ফ্ৰেণ্ডছ এতিয়া আমি যাবলৈ ওলাইছোঁ সত্ৰলৈ এয়া দেখিছে পুত্ৰ লজ আপোনালোকে দেখিছে মোৰ পিছফালে লিখা আছে গতিকে আমি এইফালেদি আমি এতিয়া এইটো ৰাস্তাৰে যাম গাড়ী উলিয়াইছে দেখিছে আমাৰ পৰিয়াল আছে আমি এতিয়া যাবলৈ ওলাইছোঁ আহকচোন যাওঁ এতিয়া চাওক আমি আহি উত্তৰ কমলাবাৰী সত্ৰ পালোহি ইয়াত লিখা এইটো MG এনৰেগা আণ্ডাৰত 2017-18 চনত এইটো এটা আঁচনিৰ নাম লিখা আছে উত্তৰ কমলাবাৰী সত্ৰৰ পূবাতিৰ পৰা দক্ষিণাতি সংযোগী পথ আছে ইয়াৰ পিছত মেইন গেটটো আপুনি দেখিছে উত্তৰ কমলাবাৰী সত্ৰ লিখা আছে এষ্টাব্লিছ 1973 ইফালে লিখা আছে শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰ স্থাপিত 1595 বুলি লিখা আছে এয়া জোতা চেণ্ডেল ৰখা জেগা আমি ইয়াতে জোতা চেণ্ডেলবোৰ থম চবে আমাৰ জোতা চেণ্ডেল থৈছে আমি এতিয়া ভিতৰলৈ সোমাম দেখিছে উত্তৰ কমলাবাৰী সত্ৰৰ ইয়াৰ ভিতৰত নাম প্ৰসংগ বৰ্তমান চলি আছে ৰাতিপুৱা নাম প্ৰসংগ হয় এতিয়া বৰ্তমান প্ৰসংগ চলি আছে আমি ভিতৰলৈ সোমাম বলকচোন আহোঁ এয়া চাওক উত্তৰ কমলাবাৰী সত্ৰৰ এই আমি মিউজিয়ামটো পাইছোঁহি এই মিউজিয়াম আমি তেখেতসকলক ৰিকুৱেষ্ট কৰাৰ পিছত আমাক মিউজিয়ামটো আমাক খুলি দিছে অকণমান সময়ৰ কাৰণে চাবৰ কাৰণে গতিকে এতিয়া মিউজিয়ামৰ ভিতৰত সোমাম কি কি আছে বস্তু চাম এইফালে এইটো কি বুলি কয় এইটো কিবা মানে চিম্বলিক ৰিপ্ৰেজেণ্টেশ্যন কৰিছে নেকি এইটোৱে হা অঁ আচ্ছা হৰিণৰ ছালত লাগি থকা ফুল ন এই বৰ শৰাই ন আগলৈ অকণমান দেখুৱাই দিয়কচোন কল
লোটা আৰু কল আছে আৰু এই বস্ত্ৰখন আসনত দিয়া বস্ত্ৰ ন ঠিক আছে আৰু এইফালে অকণমান এইখন কি এইখন ৰথ ন আৰু এইফালে কি আছে এয়া কাঠৰ শৰাই ন এইবোৰ আগৰ পুৰণি ন সামগ্ৰীখিনি এইটো ন এইটো এইটো কি কয় এইটো কলহ ন আৰু তলত এইবোৰ বৰতালবিলাক আছে ন আচ্ছা ধূপচাত কি লগোৱা সেইটো ন এইটো পিতলৰ নে হেৰি মানে হেৰি বাৰু পিতলৰ ন এই তলত এইবোৰ কি বাৰু তেখেতে নিজে বনোৱা নেকি বাৰু মানে শংকৰদেৱৰ নিজৰ শিল্পৰ ন এইটো শংকৰদেৱৰ নিজৰ নেকি বাৰু নিজে বনোৱা নেকি নে নহয় পিছত বনোৱা ন এটা সাঁচিপাতৰ পুথি আছে ন ইয়াতে আৰু এইবোৰ কি আছে অকণমান কৈ দিয়াচোন ডেছ ৰাসত ব্যৱহাৰ কৰে ন এই ফটো আমাৰ সত্ৰাধিকাৰসকলৰ ন সাঁচিপাতৰ পুথি এইবিলাক ন আৰু এয়া কি ইয়াতে ফটো এই বৰ্তমান সত্ৰাধিকাৰ ন জনাৰ্দন দেৱ গোস্বামী এইটো এই তেখেতৰ আগৰজন কমলাকান্ত দেৱ গোস্বামী ন আৰু এইখন দোলা ন আচ্ছা ইয়াত মানে দোলাবিলাকত যে সোণ থাকে বুলি কয় ইয়াত এইখনত আছে নেকি আচ্ছা 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 ৰবা ন চালখন ফুল খাই গৈছে ন বৰ্তমান তো সাঁচিপাতৰ পুথি থোৱা বাকচ এইকেইটা এইটো চৰিয়া বুলি কয় এইটো কাঠৰ হয় কাঠৰ নহয় নহয় এইটোহে কাঠৰ এইটো কাঠৰ এইটো পিতলৰ থাকে বাপে জানিব এইটো কিহৰ অঁ আচ্ছা তিথিত এতিয়াও ব্যৱহাৰ হয় তাৰমানে ফটো গেলেৰী টাইপৰ ন বেজবোৰৰ বংশাৱলী গায়ন বায়ন আৰু এইটো আচ্ছা কালিয়া দমনৰ এইটো হেৰিটো ন আৰু অঁ আৰু এইখিনি কি এইখিনি ৰজা আচ্ছা এই মানে বস্তুটো এই শিল্পটো কোনে কৰিছে ইয়াতে পেইণ্টিংটো এতিয়া কৰা নে আগত কৰা বাৰু আগতে কৰা বহুত আগত কৰা ন আৰু এইফালে এইটো এয়া
ৰজাৰ পৰিমিত্ৰ অঁ আচ্ছা 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 গুৰুদেৱৰ পৰিমিত্ৰ ন আৰু এইফালে কোন আছে এয়া কৃষ্ণ সেইবিলাক অৱতাৰবিলাক ন আচ্ছা 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 অঁ অঁ অঁ